Hello friends, welcome to my channel Trendy Pupa. কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলোৱে ভালে আছে ময়ো ভালে আছো আজি আকৌ আহিলো এজোৰ কাপোৰ লৈ আপোনালোকৰ মাজলে কাপোৰজোৰ মই আপোনালোকক দেখুৱাম এই কাপোৰজোৰ আছে ৰিবন ওয়াৰ্কত কৰা কাপোৰজোৰ স্কাই ব্লু কালাৰত কৰিছো প্ৰথমতে আপোনালোকক মই কাপোৰজোৰ দেখুৱাই লওঁ তাৰ পাছত কাপোৰজোৰ পিন্ধিলে কেনেকুৱা লাগে সেই লুকটো দেখুৱাবৰ কাৰণে ট্ৰাই কৰিম দেখুৱাইছো মই ব্লু কালাৰৰ কাপোৰজোৰ স্কাই ব্লু কালাৰৰ প্ৰথমতে মই মেখেলাখন দেখুৱাই লৈছো মেখেলাখন এইখন মেখেলাখনৰ তলত মই ধুনিয়াকে ফলস লগাই ষ্টিচ কৰি দিছো ফলস লগাই থৈ দিছো আৰু মেখেলাখনৰ তলত এনুকাকে মই ৰাণী পিংকৰ মই লেস লগাই দিছো গুটে মেখেলাখন এনুকা লেস আছে তাৰ মাজত মই হোৱাইট আৰু পিংকৰ এনুকাকে ৰিবনৰ ওকৰ গোল গোল ৰোজ টাইপৰ বনাই দিছো সাইডত একেবাৰে লাইট কালাৰৰ গ্ৰীন কালাৰৰ পাট আছে এনুকাকে মেখেলাখনৰ এটা সাইডত চাৰিটাকৈ ফুল পৰিছে এনেকুৱাকে চাৰিটাকৈ ফুল পৰিছে তাৰে মাজে মাজে মই গ্লাছ ওয়ার্ক কৰি দিছো গ্লাছৰ চাৰিওফালে এটো এটা সাৱলৰ নিচিনা আছে আৰু এটো বিটস হয় পার্ল টাইপৰ কালাৰটো আহি আছে এটো বিটস মই লগাই দিছো চাৰিওফালে মেখেলাখনত মাজে মাজে মই ডাৰ্ক ব্লু কালাৰৰ এটো মিৰৰৰ যেটো কভাৰ দি মিৰৰৰ ওয়ার্ক কৰে হেটো মই কৰি দিছো আৰু মাজে মাজে ফুলটো দিছো গটিকে মেখেলাখনত মই ব্লু কালাৰৰ এটা লাইন দিছো আৰু হোৱাইটৰ মই হেতু ফুলৰ নিচিনাকৈ হেতু মই দি দিছো তাৰ পাছত একেবাৰে ওপৰত মই এটো ৰোজ বনাই দিছো এটো ৰাণী পিংকত যেহেতুকে মেখেলা চাদৰ দুই জোৰতে বৰ্ডাৰটো ৰাণী পিংক আছে সেই কাৰণে মই মাজৰ বুটাগিটাও ৰাণী পিংকত ৰোজ বনাই দিছো একেটা ৰোজ ওচৰৰ পৰা চালে দেখা পায় এটো ৰোজ টাইপৰ বনাই দিছো যেনুকাকে মই হোৱাইট ফুলটো বনাইছিলো সেই ফুলটোৰে আৰহিত মানে এটো ৰোজ বনি গৈছে এইখন হৈছে মেখেলাখন আপোনালোকে ভাল পালে লাইক এটা কৰি দিব ভিডিওটোত আৰু আপোনালোকে লাইক কৰিলে মোৰো নতুন নতুন ভিডিও বনাবৰ কাৰণে মন যায় ভাল লাগে আৰু যদি ভাবে ফ্যামিলি ফ্ৰেন্ডছৰ লগত শেয়াৰ কৰি দিব পাৰে ভিডিওটো মাজতে মই ব্লাউজটো দেখাই দিছো ব্লাউজটো এইটো সেম যেটো আছিলে মেখেলা চাদৰৰ যেটো মই ফুল দিছো হেইটো ফুলকে মই দিছো এইটো ফুল আৰু ইয়াতে মই ব্লাউজৰ পাৰিত লগাবৰ কাৰণে এইটো ব্লাউজত লগাবৰ কাৰণে এইটো লেস মই দি দিছো যদি মন কৰে এই ব্লাউজত এইটো লগাই লব পাৰিব লগাই ললে ভাল লাগিব যেহেতুকে গুটেটো এটা সেটৰ হয় আৰু চাদৰখন এইখন চাদৰৰ প্ৰথমতে মই উল্টাকে দেখালো উল্টা হৈ গল চাদৰখন হৈছে এইখন চাদৰখনত সকলোতকৈ প্ৰথমতে মই দহি কৰি থৈ দিছো দহি মই হেকেটা কালাৰতে কৰিছো যেকেটা কালাৰত মই কাপোৰজু কৰিছো কিন্তু ইয়াতে মই হোৱাইট কালাৰটো ইউজ কৰা নাই লাইট পিংক ডাৰ্ক পিংক আৰু গ্ৰীন কালাৰ ইউজ কৰিছো হোৱাইট কালাৰটো আৰু ইউজ কৰি দিয়া নাই ইয়াতে এইটো দহিখিনি বহুত ধুনিয়াকে মেচ কৰিছে কাপোৰজুৰৰ লগত আৰু এইজুৱে হৈছে কাপোৰজুৰ পিন্ধাৰ পাছত এনেকুৱা এটা লুকত আহিব এনেকুৱা এটা লুকত এইটো ব্লাউজ পিসটো এইটো চাদৰখন গুটেই কাপোৰজুৰ হেভি লাগিব এইখন মেখেলা আৰু এইখিনি গুঠনিখিনি আপোনালোকে কেনেকুৱা লাগিছে জনাবলৈ একেবাৰে নাপাহৰিব আছিল আজিৰ ভিডিওটো আশা কৰো আপোনালোকে ভাল পালে আৰু যদি ভাল পালে ভিডিওটো এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব যি সকল নতুনকৈ আজি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিও চাইছে বা সাবস্ক্ৰাইব কৰি থোৱা নাই মই এনেকুৱা ভিডিও আগলৈকে লৈ আনি থাকিম আশা কৰো আপোনালোকে মোক সাপোৰ্ট কৰি যাব আজিলৈকে ইমানে লগ পাম আকৌ এটা নতুন ভিডিওৰ হৈতে Keep watching my video. Bye.